ছোৱালী এজনী হৈছে বৰ মৰম লগা মাজনী কেনে আছে ভালে আছে দুইটাই ভালে না না তুমি মাজনী যত্ন লোৱা ঠাইৰ একো অসুবিধা হ'ব নালাগে আচ্ছা ঠিক আছে মই মানুহ পঠিয়াই আছো তুমি যোৱা ভিতৰলৈ যোৱা কি হ'ল তুমি ৰৈ থাকিলে যোৱা আকৌ ভিতৰলৈ যোৱা সোনকালে যোৱা ৰখোদা ঠেং বিহাই গৈছে হন ভিতৰত এটা বাচ্চা আছে বাচ্চাটো লৈ যা দূৰলৈ লৈ যাবি ডিঙি চেপি মাৰি পেলাবি আৰু নদীলে দলিয়াই দিবি কোনো চিন থাকিব নালাগে তাই দুনিয়া যা বাচ্চাটো লৈ আন চালা কি যে কামবোৰত ফচাই নহয় আৰে আমাৰ দৰে ইমান হেণ্ডচাম মানুহে ইমান সৰু সুৰা কাম কৰিলে ভাল নেদেখি হন বাচ্চাটো একেবাৰে কামটো একেবাৰে খুদ নোহোৱাকে কৰিবি থৰ হৈ নোযোৱালৈকে ডিঙিৰ পৰা হাত নুগুচাবি কিন্তু বছ এইটোতো আপোনাৰ নাতিনি হয় নহয় এটা কলংক হয় তাই মোৰ এই অভিজাত্যৰ পোচাকযোৰত লাগি থকা এটা বদনামৰ চেকা হয় তাই আৰু এই চেকাটো যিকোনো প্ৰকাৰেই মচিব লাগিব মাইকেল যিকোনো প্ৰকাৰে আৰে কি ফাল্টু কথা কৈছে আপুনি বাচ্চা দেখোন নাই হাতত আকৌ পেংডাল লৈ আহিছো কেটা হা ওচৰ ৰিক্সাৱালা বুঢ়াটোৰ কাৰণে তাৰ ভৰিখন ভাগিল নে এক্সিডেণ্টত ওইটো কি মানে তোৰ কুলাত কেঁচুৱা কেনেকে চুৰ কৰিছো চুৰ মই চুৰ কৰিবলৈ বাধ্য হৈছো মই নহলে দাদাই মাৰি পেলালে এই নিষ্পাপ শিশুটিক কেনেকে মৰিবলৈ দিবি কান্দি আছিল মাকৰ কাষত নাৰ্জনী আনি মোৰ কোলাত দিয়াৰ লগে লগে তাই নিশ্চিত হৈ গ'ল তাই যে জীয়াই থাকিব তাইক যে সেই ৰাক্ষসকাই তাই কিলিব নোৱাৰে হাতখন মেলিছো এবাৰ লৈছে কোলাত তোৰ এনেকুৱা লাগিব ঈশ্বৰে যেন পৃথিৱীৰ সমস্ত সুখ জাপি দিছে তোৰ কোলাত যেন ভাবিব নোৱাৰা প্ৰশান্তি কি হল নলক কিয় মোৰ ভয় লাগে মোৰ আজিলৈকে পুৰি বাচ্চা লোৱাৰ অভ্যাস নাই মোৰ ভয় লাগে কোনো হয় লচোন আৰে নম্বৰতে হৈ পৰে কাৰণে হাতত মই মোবাইলে নলওঁ আৰু তুমি বাচ্চা ল'বলৈ কৈছো বাপৰে বাপ চেষ্টাটো কৰ নাই ভাই ভয় লাগে মোৰ যদি হৈ পৰে যদি মোবাইল ভাগি যায় মই নোৱাৰো একো নহয় লৈ চাচোন এবাৰ পুৰা হাত কি কৰিলি ইমান সৰু মানুহ মাৰি ইমান সৰু হৈ কিয় জন্মলৈ মই কেনেকৈ কব যাব ঘূৰি আহিছে তইও জন্মিয়ে ঘূৰিব পৰা হলিয়ে ন যি দেখিছো তই ডাঙৰ হৈ জুনিয়ৰ ফুলনে অভিযান পাইছো এই ছোৱালী দিও নেকি গাল দুখনত কামোৰা চাম মাৰি নাই ইমান কোলাহেন কোমল গাল চুমতে খাই দিবি চুম খাম দেই বাইদেউ মই আপোনাক মিছা কথা কোৱা নাই আপুনি এটি মৃতক শিশু জন্ম দিছে কেঁচুৱাটো আপোনাৰ দেউতাই এনে কৰবাত পুতি থৈ আহিছে বাকী কথাখিনি আপুনি তেওঁৰ পৰাই জানি লওক যিটো বাচ্চাই মোৰ গৰ্ভত ইমান ধুনীয়াকে খেলি ধৰি আছিল তাই মৰি থাকিল কেনেকৈ এওঁ মিছা কথা কৈছে দেউতা কোৱা না দেউতা মোক যেন জীয়াই দেউতা মই জানো মোক যেন জীয়াই আছে মিছা কথা দেউতা মোক চব সঁচা মাজনী কিছু সময় আগে এই দুখন হাতেৰে তোৰ কেঁচুৱাটোক তুলি নি শ্মশানত থুৱাই থৈ আহিছো নিথৰ নিস্তব্ধ হৈ হৈ আছিল তোৰ বাচ্চাটো পলাব লাগিব এই নিষ্পাপ শিশুটিক বচাবলৈ
পলোৱাৰ বাহিৰে আমাৰ হাতত আৰু একোৱেই ৰাস্তা নাই এটা কাম কৰ যাই কাপোৰ কানিবোৰ বান্ধি ল যা কাপোৰ কানি আৰে কাৰোবাক ভয় কানি ঘৰ পৰা পলাই নাযাওঁ মই ইমান ভিজা মেকুৰি চলিব নোৱাৰো বাবু আৰে তই বুজা নাই অ একো বুজিবলৈ নাই মোৰ আৰে আহক না কোন আহে উল্টা সিহঁতৰ হাত ভৰি ভাঙি পঠিয়াম তই চাই থাক না কি ঐ দে বাচ্চাটো মোক দে দে তই যদি নপল তই যদি সেই নৰহদক পিকাচ কেইটাৰ লগত ফাইট কৰিবলৈ তোৰ মানে হ'ব তেন্তে কৰি থাক সেইবোৰ তোৰ পাগলামিৰ কাৰণে মই একোৱে অনিষ্ট হ'ব দিব নোৱাৰো এইটো কুকু সেই নাৰ্জনে নিজৰ জীৱন বিপন্ন হ'ব বুলি জানিও বহু বিশ্বাসেৰে তুলি দিছিল মোৰ কোলাত আৰু সেই বিশ্বাসকণ মই ধ্বংস হ'ব দিব নোৱাৰো দুখীয়া হ'ব পাৰো সেই বুলি বিশ্বাসৰ দাম ৰাখিব নোৱাৰা মানুহ আমি নহয় মোৰ কাষত আজি কোনোৱে নাই কেৱল তয়ে আছ গতিকে মই তোৰ এই মূৰত ধৰি শপত খাই কৈছো নিজকে শেষ কৰি হ'লেও মই ডাঙৰ কৰি মানুহৰ পৃথিৱীত আৰু এটা মানুহৰ জন্ম দিম গোটেই পৃথিৱী ঘূৰি চলাত কৰিলেও কোনেও একটো কি নাপায় মহৰে তই থাকিবি কিহৰ ইমান ফল হ'ল আমাৰ হাতৰ পৰা বহুত বাগা বাগা মানুহ খৰিবৰ চেষ্টা কৰিছে পৰা নাই তই কেনেকৈ পাৰিবি বুঢ়া বাচ্চাটো দে নাই নাই নিদিওঁ তহঁতৰ দৰে পিখাচৰ হাতত এক মই মৰিবলৈ দিব নোৱাৰো বৰ বেছি পক পক কৰি নাথাকিবি এইডাল দেখিছ নহয় একোবেই মাৰিম মূৰৰ ঘিউ বাহিৰ হৈ যাব ইয়াৰ লগত কিহৰ ইমান লেকচাৰ বে দে বাচ্চাটো কৈছো নহয় নিদিওঁ বুলি মই আৰে কেনেকৈ নিদিয় মই চাওঁ নহয় এইখন ফুলনৰ চোতাল হয় ইয়াত চলা বিলেতি কুকুৰেও ভুকিবলৈ লাজ কৰে তহঁত ক'ৰ পৰা আহিছ মোৰ ভাইকাৰ হাত ধৰিছ মোৰ ভাইকাৰ হাত ধৰিছ কেক মাৰিলি যে আৰে তোৰ কি কৈছিল মোৰ হেণ্ডসাম মাণ্ডুৰ ভিজা হৈ গৈছো তোৰ কলিজা দেখি লাইফ পাৰ্টনাৰ কৰি ল'বলৈ মন গৈছে কাইলৈ বেলেগ কাটি খাই ইয়াৰ পৰা নলি এচলাডাল হাত দি বিচাৰি আমি কৈ দিব আৰে সেইবোৰ পাঁচশত হ'ব আগতে কৰা আচ্ছা মোক দেখি তোৰ কেনেকুৱা লাগিছে আজিৰে জোনাক ৰাতি অমাৱস্যা হৈ যোৱা যেন লাগিছে তোৰ এই ভাইক দেখি কেনেকুৱা লাগিছে জানো সিহঁত এই মাত্ৰ চলা বান্দৰৰ পৰা মানুহ হৈছে আৰু তহঁত তিনিওটাকে দেখি কেনেকুৱা লাগিছে জানো ৰাম ৰাৱণৰ যুদ্ধতে তিনিটা ৰাক্ষস বাচি গৈছিল সেই তিনিটা হ'ল চলা তহঁত কি ভুকি আছ তোৰ দম আছে আহলা নেগুৰা কি কাম কৰিব ভাঙিলে মোৰ ঐ ব্ৰাদাৰ মৰিলো বে মৰিলো এডাল ল সালা লাইফ পাৰ্টনাৰ কৰি ল'বি তোতকে হেণ্ডসাম হয় এডাল চিকচিকীয়া বগা এই ছোৱালী চানা তোৰ এই কচাই কেইটাৰ মোক কি অৱস্থা কৰোঁ চা এই ছোৱালী দে না এবাৰ তই এবাৰ ইহঁতৰ চেঁচা হাঁহি দিছোঁ তই এবাৰ হাঁহি দে ছোৱালী তই এবাৰ হাঁহি বাবু ফুলন তই পলা ফুলন তই তাই বসাবি তই মোৰ কথা ৰাখিবি পলা বুলি কৈছিলা তই পলা ঐ হেণ্ডসামত কি চাহ ঘৰ নাই ঐ ছোৱালী ৰ
চালা মৰা সকলো নমাই থৈ দিম লাইট পোষ্টত তাতে গৈ অংগ কাটি নেওতা মাতিম মই এই একো লাভ নাই পুলন হৈ যায় পুলন চলাচল পিৰি গুচি হৈ যায় তহঁতৰ বল থাকিব পাৰে হাতত পিষ্টল থাকিব পাৰে এই বুলি তাইৰ দৰে চাওঁ কি কৰিছে তহঁতৰ তাইৰ পাছত দৌৰি দৌৰি মৰি যাবি তহঁত তথাপি তাৰ গান মই মেডাল লৰাব নোৱাৰ এই চা তাই ছোৱালী হ'ব পাৰে তাইৰ তুলনাত তহঁত পুৰুষ তই এই তোৰ এই পংগু বৰিখনে তাৰ প্ৰমাণ মোক মাৰিব পাৰিবি কিন্তু নিষ্পাপ শিশুটিক নোৱাৰ মোৰ ছোৱালীৰ আত্মাৰত ডাঙৰ হ'ব তাই চেলেঞ্জ দিছো মই এই বুঢ়া তই মোক চেলেঞ্জ দিয় হা তই মোক চেলেঞ্জ চলাম মাইক কেল আৰু দুদিন ৰমাত্ৰ ধৰি দুদিন পাছত তোৰ ছোৱালীক ধৰি আনি মোৰ এই ভঙা ভৰিৰ হিচাপ ল'ম তাই চালা মোৰ এখন ভৰি পংগু কৰিছে মই তাই নাই পংগু কৰি পেলাম ছোৱালী বাচ্চাটো মৰক তই কিন্তু এই পংগু হেনচামৰ হাতত খতম হবি